প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10 এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.2 ৰ ওপৰত আলোচনা কৰিম। এতিয়া এক নম্বৰটো আছে আমাৰ তলত দিয়া প্ৰতিটো জটিল সংখ্যাৰে সংযুগ্ম আৰু প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত নিৰ্ণয় কৰা। এতিয়া চাবা, আমাৰ z = যদি a + ib হয়, ইয়াৰ সংযুগ্ম তোমাৰ z বাৰেৰে বুজায়, z বাৰ = a - ib হয়। আৰু প্ৰতিক্ৰম বুলি ক'লে আমাৰ ওলোটা, তাৰমানে z যদি হয় জটিল সংখ্যা, ইয়াৰ প্ৰতিক্ৰমটো হ'ব 1/z। প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত বুলি ক'লে আমি ওলোটাটো বুজো। এতিয়া আমাৰ এটো আছে তোমাৰ -i, তাৰমানে ইয়াৰ সংযুগ্ম কিমান হ'ব? সংযুগ্ম হ'ব তোমাৰ, তাৰমানে a + ib আকাৰত থাকেতো, এতিয়া তোমাৰ 0 - i আছে, গতিকে সংযুগ্ম হ'ব 0 + i, তাৰমানে i। আৰু তোমাৰ গুণাত্মক বিপৰীত হ'ব তোমাৰ 1/-i। এটা তলত তোমাৰ i থাকিব নোৱাৰে, ইয়াত -i আছে, ইয়াতে এটা i দিয়া, ওপৰত 1 × i। এতিয়া -i × i মানে তোমাৰ i², 1 × i মানে তোমাৰ i। i² মানে আকৌ -1, এইটো মাইনাছ আছে, আকৌ মাইনাছ মাইনাছ প্লাছ হৈ গ'ল, তাৰমানে i। এইটো হ'ল তোমাৰ গুণাত্মক বিপৰীত। এতিয়া b টো চাবা, b টো আছে তোমাৰ i, সংযুগ্ম কিমান হ'ব? সংযুগ্ম হ'ব তোমাৰ, তাৰমানে ইয়াৰ বাস্তৱ অংশটো নাই, 0 + i। এতিয়া সংযুগ্ম হ'লে তোমাৰ 0 - i হ'ব, তাৰমানে -i হ'ব সংযুগ্মটো। আৰু তোমাৰ গুণাত্মক বিপৰীত কিমান হ'ব? গুণাত্মক বিপৰীত বুলি ক'লে সদায় ওলোটাটো, তাৰমানে 1/i হ'ব। তলত i থাকিব নোৱাৰে, গতিকে i এটা পূৰণ কৰা, ওপৰতো i এটা পূৰণ হ'ব। i × i মানে তোমাৰ i², 1 × i মানে i, আকৌ i² মানে -1, গতিকে ইয়াত -i হৈ যাব। তাৰপিছত c টো আছে তোমাৰ 2 + i, সংযুগ্ম হ'ব তোমাৰ 2 - i। আৰু গুণাত্মক বিপৰীত কিমান হ'ব? 1/2 + i হ'ব। এতিয়া চাবা, তলত i থাকিব নোৱাৰে, গতিকে এনেকুৱা ধৰণৰ অংকবিলাক আমি 2 + i আছে নহয়, আমি সংযুগ্মৰে পূৰণ কৰিম, তাৰমানে 2 - i কৰিবা, ওপৰতো তুমি 2 - i কৰিব লাগিব। এতিয়া a + b = a - b, তাৰমানে a² - b² হৈ যাব। এইটো তোমাৰ 2 - i হ'ব। 2² মানে 4, আকৌ i² মানে -1, গতিকে -a প্লাছ হৈ যাব, 2 - i, তাৰমানে ওপৰত থাকিল তোমাৰ 2 - i, তলত থাকি গ'ল 5, তাৰমানে আমি এনেকৈ লিখিম 2/5 - 1/5 হ'ব, আৰু i হ'ব। c টো হৈ গ'ল। এতিয়া d টো চাবা, d টো আছে তোমাৰ 1/3 + i। প্ৰথমতে আমি তলৰ i টো নোহোৱা কৰোঁ, তাৰমানে 3 + i আছে, আমি ইয়াতে 3 - i ৰে পূৰণ কৰিব লাগিব, ওপৰতো তোমাৰ 3 - i। এইটো a + b = a - b হ'ব, গতিকে a² - b² হ'ব। আৰু ওপৰত তোমাৰ 3 - i হ'ব। 3² মানে তোমাৰ 9 হ'ব, i² মানে -1, গতিকে -a +1 হ'ব। ওপৰত তোমাৰ 3 - i হ'ল, 9 × 1 = 10 হ'ব, 3 - i। এইটো তোমাৰ 3/10 - 1/10i এনেকুৱা হ'ব। এতিয়া সংযুগ্ম হ'ব তোমাৰ, কিমান হ'ব ইয়াৰ? 3/10 + 1/10i হৈ যাব, মাইনাছটো প্লাছ হৈ যাব। আৰু গুণাত্মক বিপৰীত তোমাৰ হ'ব 1/3 + i হৈ যাব, তো 3 + i টো ওপৰত উঠি যাব। এইটো তোমাৰ গুণাত্মক বিপৰীত। এইটো চাবা, এইটো আছে তোমাৰ a + ib, সংযুগ্ম হ'ব a - ib, আৰু গুণাত্মক বিপৰীত তোমাৰ, প্ৰতিক্ৰম বুলি কওঁ আমি, গুণাত্মক বিপৰীত হ'ব তোমাৰ 1/a + ib। এতিয়া তলত i থাকিব নোৱাৰে, গতিকে a + ib আছে, তুমি সংযুগ্মৰে পূৰণ কৰা, a - ib কৰিবা, আৰু ওপৰতো a - ib কৰিব লাগিব। এতিয়া a + b = a - b, তাৰমানে a² - b² হ'ব, আৰু ওপৰত তোমাৰ a - ib থাকিব। আৰু ইয়াতে থাকি গ'ল তোমাৰ a - ib, তো i² মানে তোমাৰ -1, গতিকে -a প্লাছ হৈ যাব, প্লাছ b² হ'ব। তাৰমানে তোমাৰ এনেকৈ লিখিব পাৰা, a/a² + b² মাইনাছ b/a² + b² লিখি কিনে ইয়াতে i টো দিব পাৰা। এতিয়া 1 নম্বৰটো হৈ গ'ল। আমি নেক্সট ক্লাছত 2 নম্বৰ অংককেইটা কৰিম।